হেল্ল' ফ্ৰেণ্ডসকল, মোৰ MH আছাম টেক টিভি চেনেললৈ মই আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। তো আজি আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ এটা ভিডিঅ' আৰু এইটো ভিডিঅ'ত মই আপোনালোকক দেখুৱাম যে আপোনালোকৰ এণ্ড্ৰইড মোবাইলৰ সহায়তে কেনেকুৱাকৈ আমাৰ অসম বাতৰি কাকতখন প্ৰত্যেকদিন ৰাতিপুৱা চাব পাৰিব। তো মোৰ এইটো ভিডিঅ' প্ৰথমৰ পৰা শেষলৈ আপোনালোকে চাই থাকিব, তেতিয়াহ'লে খুব ভালদৰে বুজিব পাৰিব। তো এতিয়া আৰু পলম নকৰোঁ, ব'লক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ফ্ৰেণ্ডসকল, প্ৰথমতে আপোনালোকৰ মোবাইলৰ যিকোনো এটা গুগল ব্ৰাউজাৰ অ'পেন কৰিব। তো মই ক্ৰম ব্ৰাউজাৰ অ'পেন কৰিলোঁ। অ'পেন হৈ গ'ল। ফ্ৰেণ্ডসকল, অ'পেন হোৱাৰ পিছত আপোনালোকে এটা কাম কৰি ল'ব। তো ওপৰৰ পিনে সোঁফালে যিটো 3 ডট চিন আছে, ইয়াৰ পৰা আপোনালোকে ক্লিক কৰি ডেস্কটপ ছেট কৰি ল'ব। ইয়াতে কৰি ল'ব। ডেস্কটপ ছেট কৰি লোৱাৰ পিছত আপোনালোকে চাৰ্জিং বক্সত লিখিব আমাৰ অসম ই পেপাৰ। আমাৰ অসম ই পেপাৰ লিখি চাৰ্চ কৰিব। চাৰ্চ কৰিলে তাৰপিছত অলপ লোডিং হ'ব, আৰু লোডিং হোৱাৰ পিছত প্ৰথমতে যিটো লিংক আছে আমাৰ অসম, ইয়াতে আপোনালোকে ক্লিক কৰিব। আৰু ক্লিক কৰাৰ পিছতে আপোনালোকৰ সন্মুখত আমাৰ অসম বাতৰি কাকতখন আহি যাব। তো লোডিং হৈ আছে। মোৰ ইয়াতে অলপ নেটৱৰ্কৰ প্ৰব্লেম হয়, সেইবাবে অলপ শ্ল' হৈ আছে। তো অ'পেন হৈ গ'ল। আপোনালোকে দেখিবলৈ পাইছে যে এইটোৱেই হ'ল আজিৰ বাতৰি কাকত। এইটো আমাৰ অসম বাতৰি কাকত। আজি তাৰিখ হ'ল আজি 1 ফেব্ৰুৱাৰী শনিবাৰ, 17 মাঘ, আৰু টোটেল পৃষ্ঠা আছে 16খন। মই দেখাই আছোঁ 16 পৃষ্ঠা। ইয়াতে আপোনালোকে দেখিবলৈ পাইছে, ইয়াতে 16 পৃষ্ঠা আছে ইয়াতে। আৰু আমাৰ অসম বাতৰি কাকতখনৰ মূল্য হ'ল 7 টকা। মূল্যটো ইয়াতে দেখিবলৈ পাইছে। তো তাৰপিছত আপোনালোকে কি কৰিব, যদি এইটো পেজ আপোনালোকে চেঞ্জ কৰিব বিচাৰে, এইটো নাম্বাৰ 1 নম্বৰ পৃষ্ঠা এইটো, আৰু যদি 2 নম্বৰ পৃষ্ঠা আপুনি চাব বিচাৰে, তেতিয়াহ'লে কি কৰিব মই আপোনালোকক দেখাইছোঁ। ইয়াতে নেক্সট বুলি এটা অপশ্যন আছে ইয়াতে। তো নেক্সটত যদি ক্লিক কৰে, তেতিয়াহ'লে আপোনালোকে 2 নম্বৰ পেজ, 3 নম্বৰ পেজ এনেকুৱা নেক্সট মাৰি যাব, আৰু আপোনাৰ সন্মুখত পেজ কেইটা আহি যাব। আৰু এটা কথা, যদি আপোনালোকে পেজ ধৰিলোঁ 10 নম্বৰ পেজ চাব ডাইৰেক্টলি 1 নম্বৰৰ পৰা, আৰু কোনো পেজে আপোনালোকে নাচাব, 10 নম্বৰ পেজ চাব, তেতিয়াহ'লে কি কৰিব, তো ইয়াতে যিটো অপশ্যন আছে, ইয়াতে 1 of 16, তো ইয়াতে আছে। তাৰপিছত নাম্বাৰ 1, ইয়াতে নাম্বাৰ 1 পৃষ্ঠা চিলেক্ট কৰা আছে। তো তাতে ক্লিক কৰি আপোনালোকে যিটো নাম্বাৰ পেজ আপোনালোকে কৰিব, সেইটো নাম্বাৰে কিন্তু আহি যাব। মই ধৰিলোঁ 7 নম্বৰ পেজ। 7 নম্বৰ পেজত মই ক্লিক কৰিলোঁ, আৰু ক্লিক কৰাৰ পিছতেই অলপ লোডিং হ'ব। আৰু লোডিং হোৱাৰ পিছত আপোনালোকৰ সন্মুখত 7 নম্বৰ পেজখন আহি যাব। তো মই আপোনালোকক দেখুৱাই আছোঁ, জুম কৰি দেখুৱাই আছোঁ।
এটা চাওক আহি গৈছে, এইটো 7 নম্বৰ পেজ আহি গৈছে। 1 নম্বৰ পেজ আছিল আৰু ইয়াত আহি গ'ল 7 নম্বৰ পেজটো। এনেকুৱাকৈ আপোনালোকে যিটো পৃষ্ঠা আপোনালোকে চাব বিচাৰে সেইটো পৃষ্ঠাই চাব পাৰিব। আৰু যদি এটা এটাকৈ চাব পাৰে তেতিয়াহ'লে চাব বিচাৰে তেতিয়াহ'লে নেক্সট মাৰিলে হৈ যাব। তো এনেকুৱাকৈ সম্পূৰ্ণ বাতৰি কাকতখন আপোনালোকে ফ্ৰীকৈ চাব পাৰিব। কোনো ধৰণৰ টকা পইচা দিব নালাগে আৰু এইটো প্ৰত্যেক দিন ৰাতিপুৱা আপোনালোকে চাব পাৰিব। তো এনেকুৱাকৈ আপোনালোকে নিশ্চয় চাব পাৰিব। মই যেনেকুৱাকৈ দেখাই দিলোঁ নিশ্চয় আপোনালোকে বুজিব পাৰিছে যে এনেকুৱাকৈ আমাৰ অসম বাতৰি কাকতখন চাব পাৰি। তো নিশ্চয় বুজিব পাৰিলে। আৰু যদি অলপ বুজিব পৰা নাই বা কিবা বুজিব পৰা নাই তেতিয়াহ'লে কমেণ্ট বক্সত কমেণ্ট কৰিব, মই জনাই দিম। তো আজিৰ এইটো ভিডিঅ' যদি আপোনালোকৰ ভাল লাগিছে নিশ্চয় এটা লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আৰু এতিয়ালৈকে যদি মোৰ চেনেলটো আপুনি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে অতি সোনকালে ছাবস্ক্ৰাইব কৰক আৰু কাষতে যিটো বেল আইকন আছে সেইটো বজাই দিয়ক, যাতে পৰৱৰ্তী সময়ত মোৰ নতুন নতুন ভিডিঅ' পাবলৈ আপোনালোকৰ সহজ হয় আৰু সকলোতকৈ আগত চাব পাৰে। তো আজিলৈকে ইমানেই, আকৌ আহিম আপোনালোকৰ ওচৰলৈ। ধন্যবাদ।